মানে বেল লৈ কিনি এতিয়া আছে আৰু আজি আমি গম পালোঁ যে তেওঁ ইউনিভাৰ্চিটিত আজি ৰাতিপুৱা ভাগত এইটো আচৰিত কথা যে 7টামান বজাত ইউনিভাৰ্চিটিত সোমাই তেওঁ কিছুমান ফাইল পত্ৰ লৈ ইয়াৰ পৰা ওলাই গৈছে আৰু সেইটোকে আমি দাবী জনাওঁ যে যেনেকৈ এজন খাৰাপ ব্যক্তিয়ে খাৰাপ ভাইচ চেঞ্চেলৰ আৰু প্ৰফেচাৰে যেনেকৈ এটা আমাৰ যে এটা ইউনিভাৰ্চিটিক চলাই থকা নহয় ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই বিচাৰে মাননীয় অসম গভৰ্ণৰে ইউনিভাৰ্চিটি চেঞ্চেলৰ ডাঙৰীয়া প্ৰফেচাৰ লাইছাম লাডু সিঙক সোনকালে ছাছপেণ্ড কৰি দিব লাগে আৰু ইয়াক কোনোবা ভাল এজন ব্যক্তিক কৰিব লাগে আৰু সেইটো ইয়াৰ কাৰণত যে আজি নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিভিন্ন ইয়াত আমাৰ পঢ়ি থকা ল'ৰা ছোৱালী আমি প্ৰচাৰৰ কাৰণে আৰু ইয়াৰ ভাল এটা পৰিৱেশ আৰু ফ্ৰী এডমিনিষ্ট্ৰেশ্যন কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই বিচাৰে ইয়াৰ কাৰণে তেওঁ মানে আৰু কনস্পিৰেচি আৰু বিভিন্ন মিছ এপ্ৰপ্ৰিয়েশ্যন অফ ফাণ্ড বিভিন্ন তেওঁ মানে এডমিশ্যনৰ পৰা ইয়াৰ পৰা তেওঁ মানে বহুত আছে ইয়াৰ কাৰণে আমি বিচাৰোঁ যে ইলিগেল এপইণ্টমেণ্ট আৰু বিভিন্ন ক্ষেত্ৰত তেওঁ মানে এপইণ্টমেণ্টৰ ক্ষেত্ৰতো মানে ইয়াত গাফিলতি কৰে এখন নিখিল বড়ো ছাত্ৰ সন্থা আমি বিচাৰোঁ যে সোনকালে আজিৰ ভিতৰত হওক আৰু যে অসম চৰকাৰৰ গভৰ্ণৰে আমাৰ ইয়াত যি ইউনিভাৰ্চিটিক এজন ভাইচ চেঞ্চেলৰ নিয়োগ দিব লাগে আৰু প্ৰফেচাৰ লাইছাম ইয়াৰ পৰা বৰখাস্ত কৰি দিব ডাঙৰীয়াৰ বিষয়ত অলপ হ'লেও পাই পেলাই তেখেতক ৰিমুভ কৰিব লাগে বা তেখেতৰ চাব লাগে বুলি আমি যোৱা সময়ত আৰু এই আমাৰ মানে ইউনিভাৰ্চিটি কৰিবৰ কাৰণে আমি বাধ্য হৈছোঁ গম পালোঁ যে তেখেতে এজন মানে আৰু তেখেতে এজন মানে তেখেতে মানে ইউনিভাৰ্চিটি চলাব নোৱাৰে নিজৰ মানে খাৰাপ মানে কেৰেক্টাৰ খাৰাপ মানে প্ৰেক্টিচ মানে এটিটিউডৰ কাৰণে অসম চৰকাৰৰ ওচৰত দাবী জনাব বিচাৰিছোঁ তেখেতক এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা ৰিমুভ কৰিব লাগে আৰু নতুন মানে আমাক মানে ভাইচ চেঞ্চেলৰ লাগে আমি দাবী জনাইছোঁ লগতে মানে অসমৰ মানে ৰাজ্যপাল ডাঙৰীয়াৰ ওচৰত আমি দাবী জনাব বিচাৰিছোঁ যে তেখেতক অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু এৰেষ্ট কৰিবৰ কাৰণে যিখিনি ফৰ্মেলিটি আছে বা যিখিনি মানে গাইডলাইন আছে তেখেতে মানে এইটো প্ৰচিড কৰিব লাগে তেখেতক ইয়াৰ পৰা ছাছপেনশ্যন কৰি পেলাই ইয়াৰ পৰা যাব দিব লাগে আৰু আমাক সোনকালে মানে ভাইচ চেঞ্চেলৰ যি ভাইচ চেঞ্চেলৰ ইউনিভাৰ্চিটি আগুৱাই নিয়াৰ ক্ষেত্ৰত পাৰে আৰু এই ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিভিন্ন মানে ইয়াত মানে এফিলিয়েটেড কলেজবিলাকৰ ছাত্ৰ ছাত্ৰীবিলাকৰ চাই পেলাই অতি সোনকালে আমাক নতুন মানে ভাইচ চেঞ্চেলৰ লাগে কাৰণ এই এজন মানে এৰেষ্টেড মানে ভাইচ চেঞ্চেলৰ আৰু ইয়াৰ উল্লেখ কৰা হৈছে যে এক্স ভাইচ চেঞ্চেলৰে কেনেকৈ ইয়াত মানে অফিচ হোল্ড কৰিব পাৰে বা কেনেকৈ ইউনিভাৰ্চিটিটো চলাই থাকিব পাৰে সেইটো আমি কেতিয়াও বিচৰা নাই আমি গম পাই পেলাই মানে অতি মানে মানে দুখ পাইছোঁ যে এজন মানে কাৰাপ্টেড মানে অফিচাৰে বা এজন মানে অযোগ্য ব্যক্তিয়ে যে ই আমাৰ ইউনিভাৰ্চিটিত এতিয়াও মানে অফিচ হোল্ড কৰি আছে যিজন ব্যক্তিয়ে মানে এৰেষ্টেড বেলত আছে এতিয়া সেইকাৰণে তেখেতক ইয়াৰ পৰা সোনকালে ৰিমুভ কৰিব লাগে এইটো আমি ডেমক্ৰেটিক মানে ভাৱে আমি আমাৰ আন্দোলনটো আমি লৈ গৈ থাকিম আৰু আমি এই 2 দিনৰ ভিতৰত আমি অসমৰ মানে ৰাজ্যপালৰ লগত মানে সাক্ষাৎ কৰিবৰ কাৰণে আমি চেষ্টা চলাম আমি অনুৰোধ কৰিম যে তেখেতে যে আমাৰ মানে যিমান বা নাইটো দাবী এই নাইটো দাবীটো শুনি পেলাই আৰু তেখেতে জানে সোনকালে এইটো হোৱাটো আমি বিচাৰিছোঁ